हेलो गाइस কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো একেবাৰে ফাটাফাটি আৰু সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু এতিয়া ৰাতিপুৱা 9:30 বাজিছে আৰু মই এতিয়া এফালে ওলাই যাম লগতে আপোনালোককো লৈ যাম গতিকে চাই থাকিব মোৰ ব্লগটো আৰু মোৰ প্ৰথম ব্লগ হয় এইটো তো সাপোর্ট কৰিব লাইক কমেন্ট শেয়াৰ আৰু লগতে সাবস্ক্ৰাইব কৰি দিব কাষত থকা বেলটো টিলিংকে বজাই দি যাব আৰু কাষত থকা বেলটো টিলিংকে বজাই দি যাব अरे कहना क्या चाहते हो এতিয়া মই ওলালো আৰু মই অকলে নাই আসলতে মোৰ লগত আছে মোৰ মা পিছফালে আছে আৰু গাড়ী চলাইছে বাবাই আৰু মই মাজত তো চাই থাকিব আপোনালোকে এফালৈকে আমি আহি পালো এতিয়া শুৱালকুছি আৰু শুৱালকুছি আসলতে মেডিকেলত আহিছো আমি আৰু কিয় আহিছো গম পাব আপোনালোকে এইখন শুৱালকুছিৰ বস্ত্ৰ উদ্যান ভালকৈ দেখুৱাব নোৱাৰিলো আসলতে পটককে পাৰ হৈ গলো সেইখিনি এতিয়া ভিতৰত সোমাই আহিলো আৰু সোমাই অহাৰ পিছত দেখিছেনে কিমান মানুহ মেডিকেলত আৰু আমিও বহুত সময় ৰখিবলগীয়া হ'ল তাত ৰখি ভাগৰ লাগি আমি এতিয়া খাব আহিছোঁ হোটেলত হোটেল নেকি Oh my god Oh my god মানুহ দেখিলে মেডিকেলত ইমান আছিলে তাত ৰৈ আমাৰো আমনি লাগি গ'ল আৰু আমি কিবা এটা খাই যাওঁ বুলি ভাবিলোঁ তাত এনে আমি ভাবিলোঁ কিবা এটা খাই যিহেতুকে ভোকো লাগিছিলে তো আমি খাবলৈ আহিছিলোঁ মেডিকেলৰ কাষৰ কেণ্টিনখনত আৰু আমাৰ বাবাই টুকমেনি আছে এতিয়া পৰঠা লাগে লগতে মায়ো ৱেইট কৰি আছে মানে কেতিয়া দিব কিমান টাইম লাগে আৰু মই ইফালে ভিডিঅ' কৰাত ব্যস্ত হৈ আছোঁ হাতেৰে কেমেৰা লৈ ভিডিঅ' কৰাত ব্যস্ত আৰু মুখেও পেটকাই আছিলোঁ আৰু ফাইনেলি আমাৰ পৰঠা আহি গ'ল এতিয়া আমি পৰঠা আহি গ'ল ঠাণ্ডা নাই পানী ঠাণ্ডা হ'ব আমি খাওয়া ঠাণ্ডা হ'ব আমি এতিয়া খাম টোপনি লাগিছে আমি আহি আছে এতিয়া খাই লৈ ৰখিব লাগিব আৰু ৰখিব লাগিলে ক'ত হাত ধুম মই আকৌ লাৰা নাযায় হাত ধুবা কৰি মই কি লাইছোঁ ঘৰৰ পৰা আহি কিনে আমাৰ এতিয়া খোৱা হ'ল আৰু খোৱা হৈ আমি আকৌ ডক্টৰৰ তাত গ'লোঁ বাবাই হেলমেটটো তাতে এৰি থৈ আহিলে আকৌ আনিব গ'ল আনিলে এতিয়া হেলমেটটো লৈ আকৌ আহি আছোঁ আমি মেডিকেলৰ ভিতৰত আৰু আকৌ মানে বহুত সময় তাত ৰখিবলগীয়া হ'ল ডক্টৰক দেখুওৱা হ'ল আৰু ডক্টৰে মেডিচিন লিখিছিলে মেডিচিনখিনি ল'বলৈ ফাৰ্মাচীলৈ গৈ আছোঁ আৰু মানে মেডিচিনখিনি লৈ আমি ঘৰলৈ আহিলোঁ আমি এতিয়া মেডিকেলৰ পৰা ওলালোঁ আৰু গাড়ীত উঠিবলৈ আহি আছোঁ আৰু
কিয় গৈছিলোঁ সেইখিনি আপোনালোকক কৈ দিওঁ ইয়াতে। এইখিনিতে কৈ দিছোঁ। আচলতে মোৰ মাৰ হাতৰ আঙুলি এটা অকণমান মানে ইনফেকশ্যন হৈছিলে, ফুলিছে আঙুলিটো, মানে ফুলি মানে বিষাই থাকে। পিছফালে এয়া মোৰ মা আৰু এইটো বাবা গাড়ী চলাই আছে মই মাজত। আৰু আঙুলিটো মানে দেখুওৱাৰ পিছত মেডিচিন দিলে, সেই মেডিচিনখিনি খাব দিলে আৰু ইনজেকশ্যন দিছে। আমি এতিয়া ঘৰ আহি পালোঁ আৰু এতিয়া ফ্ৰেছ হৈ ভাত পানী খাম আৰু চাই থাকিব। টোপনিৰ পৰা উঠি অকণমান কাম আছিলে, কামখিনি কৰিলোঁ আৰু এতিয়া যাম বিহুৰ আখৰালৈ। ব'লক। মেডিকেলৰ পৰা আহি অকণমান শুই গৈছিলোঁ, ভাগৰ লাগিছিলে আৰু এতিয়া আহিছোঁ আখৰালৈ, বিহু আখৰালৈ। আচলতে আমাৰ গাঁৱৰ বিহু অহা শুক্ৰবাৰে আৰু বিহুৰ ফাংচনৰ বাবে আমাৰ গাঁৱৰ ছোৱালী আৰু বোৱাৰীখিনি লগ লাগি এটা জেং বিহুত মানে গ্ৰুপ খুলিছিলে, জেং বিহু দল এটা খুলিছিলে আৰু সেই দলটোত ময়ো অংশগ্ৰহণ কৰিছোঁ। ময়ো তাত নাচিম। এতিয়া আখৰা আৰম্ভ কৰিছে আৰু ময়ো যোৱা নাই নাচিবলৈ, কাৰণ মোৰ মোবাইল ধৰিবলৈ কোনো তেতিয়া নাছিলে। মই নিজে মোবাইল ধৰি মানে ভিডিঅ' কৰি আছিলোঁ আৰু কেইজনমান আহিবলৈও বাকী আছে। গোটেইকেইজন আহিলে ময়ো কৰিম আৰু অকণমান। আৰু আখৰা কৰি শেষ হোৱাৰ পিছতে এনেকৈ অকণমান সকলোৱে ফূৰ্তি কৰে, মানে সকলোৱে নাচে, ফূৰ্তি কৰে। এনেকৈ ফূৰ্তি কৰা হয় অকণমান সময় আৰু এনেকৈ অকণমান সময় নাচি ফূৰ্তি কৰি ঘৰলৈ আহোঁ। Oh my God! Wow! পালোঁ আৰু ঘৰ আহি পাই ভৰি হাত ধুলোঁ, ধুই অলপমান বহিলোঁ, বহি পেলাই এতিয়া চাহ খাম। চাহ খাই কিনি কি কৰিম আৰু আজিলৈকে ইমানেই আৰু নেক্সট লগ পাম আকৌ। আৰু মোৰ এইটো প্ৰথম ব্লগ হয়, গতিকে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেলটো বজাই দিব আৰু তেতিয়াহ'লে আজিলৈকে বাই বাই।